ব্ৰেকিং নিউজ আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ 2023 বৰ্ষৰ পৰা কোনো মহাবিদ্যালয়ত নাথাকে একাদশ আৰু দ্বাদশ শ্ৰেণী অৰ্থাৎ এইচ ফাৰ্ষ্ট ইয়াৰ আৰু এইচ ছেকেণ্ড ইয়াৰ নাথাকিব 2023 চনৰ পৰা কোনো মহাবিদ্যালয়ত সম্পূৰ্ণখিনি জানিবলৈ ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো অল বুলি প্ৰেছ কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব। নীতি অনুসৰি 2023 চনৰ পৰা মহাবিদ্যালয়ত নাথাকিব একাদশ দ্বাদশ শ্ৰেণী। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ মন্তব্য। মহাবিদ্যালয়সমূহত নাথাকিব একাদশ আৰু দ্বাদশ শ্ৰেণী অৰ্থাৎ এইচ ফাৰ্ষ্ট ইয়াৰ আৰু এইচ ছেকেণ্ড ইয়াৰ। সংবাদ মাধ্যমৰ আগত নতুন শিক্ষানীতিৰ সন্দৰ্ভত হ'বলগীয়া পৰিৱৰ্তনৰ বিষয়ে মন্তব্য কৰি এই কথা সদৰি কৰে স্বয়ং শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে নতুন শিক্ষানীতি অনুসৰি 2023 চনৰ পৰা মহাবিদ্যালয়ত নাথাকিব একাদশ দ্বাদশ শ্ৰেণী। 2023 চনৰ পৰা কাৰ্যকৰী হ'ব আৰু তাৰ আগতে সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ দ্বাদশৰ কলা বাণিজ্য আৰু বিজ্ঞানৰ লগতে ভকেশ্যনাল ভালদৰে চলাবৰ বাবে প্ৰস্তুতি আগবঢ়োৱা হৈছে। সেই প্ৰস্তুতিৰ অংশ হিচাপে ইতিমধ্যে স্নাতকোত্তৰ শিক্ষকৰ বিজ্ঞাপন প্ৰকাশ পাইছে। তাৰোপৰি বিষয় শিক্ষকসমূহৰ সমস্যা দূৰ কৰাৰ বাবেও বিশেষ ব্যৱস্থা লোৱা হ'ব বুলি জনায় মন্ত্ৰীগৰাকীয়ে।